মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়াৰ এডুকেশ্যন ছাবজেক্টটোৰ লেচন 3। ইয়াত আমি আটাইবোৰ প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণৰূপে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ভালদৰে চাবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা। আৰু যদি তুমি চেনেলটোত নতুন, তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। তো আৰু পলম নকৰি আৰম্ভ কৰিব ওলাইছোঁ আজিৰ এই ভিডিঅ'টো।